নমস্কাৰ দা এছবিজি অসমৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। সমগ্ৰ দেশত আৰ্জিকৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ চলি থাকোঁতেই ৰাজ্যত কেইবাটাও ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। বৰ্তমান নগাঁৱৰ ঢিঙৰ তিনি পাখণ্ডৰ যি জঘন্য কাণ্ড কৰিলে তাক লৈ ঢিংবাসীয়ে প্ৰতিবাদত নামি পৰিছে যে 14 বছৰীয়া কিশোৰীগৰাকী ন্যায় দিব লাগে, দোষীয়ে উচিত শাস্তি পাব লাগে। এইবাৰ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই ঢিঙৰ জঘন্য কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া বহিৰাগতৰ বনিয়াকে ধৰি সন্দেহজনক লোকৰ আগ্ৰাসনৰ প্ৰতিটো ৰাজ্যৰ ঘটনাতেই সৰব হৈ পৰিছে আলফা স্বাধীন। ঢিঙৰ জঘন্য কাণ্ডক লৈ নিষিদ্ধ ঘোষিত আলফা স্বাধীনে এক বিবৃতিযোগে জনায় যে বিগত কিছু বছৰৰ পৰা ৰাজ্যত বিভিন্ন অঞ্চলত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে। নগাঁও জিলাৰ ঢিঙৰ যি ঘটনা সংঘটিত হ'ল অতি লজ্জাজনক। ঘটনাটোৰ লগত জড়িত যিকেইজন দুৰ্বৃত্ত তেওঁলোকক ফাঁচী কাঠত ওলমাব লাগিব চৰকাৰে। অসম চৰকাৰ প্ৰশাসনে যদি ভাৰতীয় আইন ব্যৱস্থাৰ অজুহাত দি তেনে পদক্ষেপ নলয় তেন্তে সেইসকল দুৰ্বৃত্তক ৰাইজৰ মাজলৈ উলিয়াই দিব লাগিব। ৰাইজে তাৰ উচিত বিচাৰ কৰিব লাগিব। আগলৈ যাতে এনে পাশবিক ঘটনা পুনৰ নহ'বলৈ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হ'ব লাগিব।